কোনে আপোনাক ডুবাব আৰু কোনে আপোনাক ডুবোৱাৰ সময়ত বচাব কাৰ লগত থাকিলে আপোনাৰ নলেজ বাঢ়িব কাৰ লগত থাকিলে আপোনাৰ লাইফটো গ্ৰোথ হ'ব কাৰ লগত থাকিলে আপোনাৰ ভৱিষ্যত ভাল হ'ব আৰু কাৰ লগত থাকিলে আপোনাৰ ভৱিষ্যত বেয়া হ'ব তো আপুনি যদি আপোনাৰ ভিতৰৰ সেই ইগলটোক জগাব বিচাৰে তেনেহলে সেই চৰাইবোৰৰ লগত থকা বাদ দিয়ক এইটো সত্য যে ইউ আৰ দ্য এভাৰেজ অফ দ্য 5 পিপল ইউ স্পেন্ড অফ ইউৰ টাইম উইথ এইটোৰ মানে হৈছে যে আপুনি সেই 5জন মানুহৰ লগতেই বেছি সময় দিয়ে আপোনালোকে নিশ্চয় এই কথাটো শুনিছে যে যেনেকুৱা মানুহৰ লগত আপুনি বেছি সময় দিবা বেছি ঘূৰি ফুৰিবা ঠিক সেইবোৰ মানুহৰ নিচিনাই আপুনিও হবা হয়তো ভাল নহলে বেয়া আপুনি আপোনাৰ সন্মুখত কেনেকুৱা চিন ক্ৰিয়েট কৰিছে সেই বস্তুটোৰ ওপৰতেই আপোনাৰ গ্ৰোথ হ'ব কাৰণ আপুনি যেনেকুৱা মানুহৰ লগত ঘূৰিব তেনেকুৱাই আপোনাৰ মাইণ্ডছেটটো হ'ব আজি মই আপোনালোকক এটা সৰু কাহিনী কওঁ এটা অৰণ্যত বহুত ডাঙৰ এটা গছ আছে সেই গছটোক এটা ইগলে ভাষা দিছিল আৰু ঠিক সেই গছৰ তলতেই এটা চৰাইয়ে কণী পাৰি আছিল এদিন ইগলৰ এটা কণী গছৰ তলত পৰি যায় আৰু সেই চৰাইটোৰ কণীবোৰৰ লগত সেই কণীটো মিল হৈ যায় আৰু কিছুদিন পিছতেই সেই কণীবোৰৰ পৰা বাচ্চা দিয়ে আৰু লগতেই সেই ইগলটোৰো জন্ম হয় আৰু জন্ম হোৱাৰ পিছৰে পৰাই সেই ইগলটোৱে ভাবি থাকে যে মই এটা চৰাই আৰু সেই চৰাইবোৰৰ লগতেই ডাঙৰ দীঘল হৈ যায় সেই ইগলটোৱে চৰাইবোৰে যেনেকে খোৱা লোৱা কৰিছিল ঠিক সেইদৰে সেই ইগলটো তেনেকুৱাই কৰিছিল এদিন এটা ইগলক আকাশত বহুত ওপৰেৰে উৰি যোৱা দেখি সেই চৰাইবোৰৰ লগত ঘূৰি ফুৰা ইগলটোৱে জিগাইছিল যে এইটো বাৰু কি তেতিয়া চৰাইটোৱে কৈছিল যে এইটো এটা খুব ভাল আৰু খুব চালাক ইগল হয় কিন্তু তুমি সেই ইগলটোৰ নিচিনা উৰিব নোৱাৰি কিয়নো তুমি এটা চৰাই আৰু তেতিয়া সেই ইগলটোৱে গোটেই জীৱন সেই চৰাইৰ নিচিনাই কটাই দিয়ে কেতিয়াও উৰিবলৈ চেষ্টা নকৰে আৰু এই কথাটো সেই ইগলটোৱে জানিবই নোৱাৰে যে তেওঁ এটা ইগলৰ ৰজা হয় আৰু ঠিক তেনেকুৱাই সেই ইগলটোৰ নিচিনাই আমালোকেও বেয়া মানুহৰ লগত ঘূৰি ফুৰি আমালোকৰ ভিতৰত কি আছে আমালোকে এইটোৱে জানিব চেষ্টা নকৰো এই কথাটো সত্য যে কেতিয়াবা আমালোকেও সেই ইগলটোৰ নিচিনাই চৰাই হৈ ঘূৰি ফুৰো হয়তো এই কথাবিলাক আপোনাক বেয়া লাগিব পাৰে কিন্তু যেতিয়া আপুনি মেচিয়ৰ হবা জানিব পাবা যে জীৱনত কেনেকে চলিব লাগে তেতিয়াহে আপুনি সকলোবোৰ বুজিবলৈ পাব আৰু সেই ইগলটোৰ নিচিনাই আমালোকৰ ভিতৰত কোনটো ইগল আছে আমালোকে সেইটো জানিবই নোৱাৰো আৰু এইভাবে মই কৈ আছো যে আপুনি সেই সকল ব্যক্তিৰ লগত মিল দিয়া যিসকলৰ ভিতৰত আপোনাতকে বেছি জ্ঞান বেছি বুদ্ধি আছে নহলে আপুনি জানিবই নোৱাৰিবা যে আপুনি ইগল নে চৰাই কিয়নো আপুনি যদি ইগল হৈ জন্ম লৈছে আৰু চৰাইৰ লগত ঘূৰি ফুৰিছে তেতিয়াহলে ইগল হৈ জন্ম লৈ আপোনাৰ একোৱে লাভ ইউটিউবত এটা ৱেব সিৰিজ আছে কটা ফেক্টৰী নামত তাৰ এটা ডায়লগ খুব ভাল লাগিছে ইফ ইউ আৰ স্মাৰ্ট ইন ইউৰ ক্লাছ দেন ইউ আৰ ইন ৰং ক্লাছ যদি আপুনি আপোনাতকৈও কম নলেজ থকা মানুহৰ লগত ঘূৰি ফুৰা তেনেহলে আপুনি সেই গ্ৰুপত স্মাৰ্ট তো হবা কিন্তু আপুনি লাইফত গ্ৰ কৰিব নোৱাৰিব তো আপুনিও যদি এনেকুৱা এটা গ্ৰুপত আছে তেনেহলে এতিয়াই আপুনি সেই গ্ৰুপটোৰ পৰা এক্সিট মাৰ আৰু এনেকুৱা এটা গ্ৰুপত সামিল হোৱা যিটোত আপুনি একেবাৰে গাধা হয়তো সেই গ্ৰুপটোত আপুনি এটা গাধা হ'ব পাৰে কিন্তু সেই গ্ৰুপৰ পৰা কোনোবাই যদি আগবাঢ়ি যাব বিচাৰে তেনেহলে সেই ব্যক্তিটো আপুনিয়ে হ'ব কিয়নো তেতিয়া আপুনি সদায় আপগ্ৰেড থকাৰ চেষ্টা কৰিব আৰু তাৰ বাবে আপুনি গ্ৰুপত নাম্বাৰ 1 হ'ব আপুনি পানীৰ নিচিনা হয় পানীক যদি গাখীৰৰ লগত মিল দিয়ে তেনেহলে সেইটো গাখীৰে হৈ যায় মদৰ লগত মিল দিলে মদ হৈ যাবা ট্ৰেইনৰ লগত মিল দিলে ট্ৰেইনৰ পানীৰ নিচিনা হৈ যাবা যাৰ লগত মিল দিবা ঠিক তাৰ দৰেই হৈ যাবা এটা লোহাৰ টুকুৰাক যেতিয়া পাথৰৰ লগত বান্ধি দিয়া যায় তেনেহলে সেইটো এটা বাল্টিত থকা পানীটো ডুবি যাব কিন্তু যদি সেই লোহাৰ টুকুৰাটোক আকৌ এটা কাঠৰ টুকুৰাৰ লগত বান্ধি দিয়া যায় তেনেহলে সেইটো এটা বিশাল সাগৰকো পাৰ কৰি প্ৰশ্ন কৰা নিজকে যে আপোনাৰ লগত কোন পাথৰ হয় আৰু কোন কাঠৰ টুকুৰা কোনে আপোনাক ডুবাব আৰু কোনে আপোনাক ডুবোৱাৰ সময়ত বচাব কাৰ লগত থাকিলে আপোনাৰ নলেজ বাঢ়িব কাৰ লগত থাকিলে আপোনাৰ লাইফটো গ্ৰোথ হ'ব কাৰ লগত থাকিলে আপোনাৰ ভৱিষ্যত ভাল হ'ব আৰু কাৰ লগত থাকিলে আপোনাৰ ভৱিষ্যত বেয়া হ'ব তো আপুনি যদি আপোনাৰ ভিতৰৰ সেই ইগলটোক জগাব বিচাৰে তেনেহলে সেই চৰাইবোৰৰ লগত থকা বাদ দিয়ক